হেল্ল' গাইছ, এয়া ফুলজোপা ইমান ধুনীয়া লাগিছে। ওচৰৰ বাইদেউজনীহঁতৰ ঘৰৰ হয় এইজনী বাইদেউ। ইমান ধুনীয়াকৈ ফুলবিলাক মানে চোতালতে সজাই ৰাখিছিলে। মই দেখি পেলাই অকণমান ভিডিঅ'য়ে বনাওঁ, এনেকৈ বুলি অকণমান ভিডিঅ' বনাই দিলোঁ। ষ্টেপ বাই ষ্টেপ মানে ফুলবিলাক থৈছে। শাহু মাও আহিছিলে, কৈ আছে এইটোৱে ইফালে দিয়া ইফালে দিয়া এনেকৈ কৈ আছে দেখুৱাবা। আৰু এয়া বাইদেউহঁতৰ ঘৰৰ পিছফালে বাৰীখনলৈ আহিলোঁ। ইয়াতে ঢেকীয়াল পতা হৈছিলে। আৰু এয়া বাইদেউ আমাৰ ডাঙৰ বাইদেউ হয়, সান্দা খুন্দিবলৈ আহিছিলে আমাৰ লগত। ইয়াতে মানে সান্দা খুন্দিছে আৰু বাইদেউ ভাজি আছে, শাহু মায়ে ঢেঁকী দিলে। আৰু মই আহিলোঁ, এয়া মানে খুন্দা হৈছে এইখিনি। মই ভাবিলোঁ এটা ভিডিঅ'কে বনাওঁ। আজিকালি মানে মানুহৰ ঘৰত ঢেঁকী নাইকিয়া হৈছে, সেয়েহে মানে বিহু বুলিলে ঢেঁকীটো মানে ব্যৱহাৰ হয়েই। আৰু মই ভাবিলোঁ অকণমান দেখুৱাই দিওঁ, আৰু ময়ো আহি পেলাই বাইদেউক অলপ সহায় কৰি দিলোঁ। মই ভালদৰে নাজানো, কিন্তু সিহঁতে শিকাইছে আৰু মই এনেই লাৰি দিছোঁ আৰু অকণমান ভাজিছোঁ। বাইদেউ ওচৰত আছেই। আপুনি যদি মোৰ চেনেলটো নতুন হয়, এটা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই। আপোনালোকে বাৰু সান্দা পিঠা বনালে নে? আমি এয়া সান্দা খুন্দিলোঁ, ময়ো ঢেঁকী দি দিলোঁ। শাহু মা ঘৰলৈ গ'ল, মই অকণমান ঢেঁকীটো দি দিলোঁ। বিহু বুলিলে দিব মন যায় আৰু মানে বেছি টাইম দিব নোৱাৰোঁ, অকণমান টাইমেই দিলোঁ আৰু অকণমান দেখুৱাইও দিলোঁ। আজিলৈ ভিডিঅ' ইমানেই আছিলে। বাই।